হেল্ল' গাইজ, আজি মই আপোনালোকৰ বাবে লৈ আনিছোঁ এটা গাঁৱলীয়া ৰেচিপি। সেইটো হৈছে শুকতি মাছ। আপোনালোকে বহুতে চিনি পায়ো চাগে আৰু কিছুমানে চিনি নাপাবও পাৰে। গাঁৱৰ প্ৰত্যেকৰ ঘৰতে এইটো থাকে আৰু বজাৰতো এইটো বিক্ৰী কৰে। শুকান মাছ আৰু কচু খুন্দি লগত শুকতি মাছ বনোৱা হয় আৰু লগতে অকল শুকান মাছ গুড়ি কৰিও শুকতি মাছ বনায়। তো আপোনালোকে বজাৰতো পাব পাৰে। চ' আহকচোন এই ৰেচিপিটো মই বনাই চাওঁ। এয়া মই শুকান শুকতি মাছো লৈছোঁ, লগতে মই কচুৰ লগত খুন্দাও লৈছোঁ। মই বিলাহী কাটি লৈছোঁ সৰু সৰুকৈ, তাৰপিছত পিঁয়াজ, আদা নহৰুও মই কাটি লৈছোঁ লগতে, আৰু কেঁচা জলকীয়া কেইটামান। এতিয়া মই কেৰাহী এখনত তেল অকণমান সৰহকৈ দি আদা নহৰু পিঁয়াজ আৰু কেঁচা জলকীয়া মই দি দিছোঁ মিডিয়াম ফ্লেমত। আৰু এতিয়া এইখিনি মই ভালদৰে লৰাম। এনেদৰে মই লৰাইছোঁ আৰু এইখিনি মই অলপ দেৰি সিজিবলৈ দিম। মই আকৌ লৰাই দিছোঁ। এতিয়া ইয়াতে নিমখ অলপ দি দিছোঁ। আপোনালোকেও সোৱাদ অনুসৰি নিমখ দিব। এইটো শুকতি মাছ খাই খুবেই টেষ্টি লাগে আৰু গোন্ধটোও বৰ ধুনীয়া। আপোনালোকে ক'ৰবাত যদি পায় কিনি আনি খাব, আৰু নহ'লে কাৰোবাৰ ঘৰতো থাকে। এতিয়া ইয়াতে মই বিলাহী দি দিছোঁ, কাটি থোৱা বিলাহীখিনি। তাৰপিছত মই এইখিনি দি কিনিও ভালদৰে লৰাই দিছোঁ। ইয়াত হালধি দিব নালাগে। কিছুমানে হালধি দিও বনায়, কিন্তু মই হালধি নিদিয়াকৈ বনাইছোঁ। এতিয়া বিলাহীখিনি কোমল নোহোৱালৈকে মই ভাজি আছোঁ, দেখিছেনে? আৰু মাছ হোৱাৰ ছিজনত শুকতি মাছ প্ৰায় মানুহৰ ঘৰতে থাকেই, আৰু বহুতে বহুত ধৰণে বনাই খায়। এনেকৈ এদিন বনাই খাবচোন, বহুত টেষ্টি লাগে। বিলাহীখিনি হৈ গ'ল চাগে অলপ। এতিয়া মই ইয়াতে শুকতি মাছখিনি দি দিছোঁ আৰু গেছটো মিডিয়াম টু ল' ফ্লেমত থৈছোঁ, যাতে মই এইখিনি ভালদৰে মিহলাই ল'ব পাৰোঁ। পিঁয়াজ, বিলাহী আৰু শুকতি মাছখিনি ভালদৰে এনেকৈ ভাঙি দিছোঁ, কাৰণ এইটো শুকতি মাছ চুঙাত ভৰাই থয়, সেইকাৰণে অলপ লদা হৈ থাকে। সেইকাৰণে মই ভাঙি দিছোঁ। আৰু ইয়াতে মই আৰু অলপ শুকতি মাছ অকল শুকান মাছেৰে গুড়া কৰা সেইখিনি আৰু অলপ দি দিছোঁ। এতিয়া এইখিনি মই ভালদৰে মিহলাইছোঁ, ভাঙি দিছোঁ। এতিয়া ইয়াতে আমি পানী দিব লাগিব। পানী অলপ অলপকৈ দিব, আৰু বেছি পানীয়া নহয়। এইটো অকণমান অকণমানকৈ দি, যেতিয়ালৈকে বেছি ডাঠো কৰিব নালাগে আৰু বেছি পাতলাও কৰিব নালাগে, আপোনালোকে তেনেকৈ চাই মেলি দিব। এতিয়া গেছটো মই মিডিয়াম ফ্লেমতকৈ অলপ বেছি দি দিছোঁ। আৰু এয়া দেখিছেনে, টেষ্টি লাগিছে। তাৰপিছত অকণমান দেৰি 2-3 মিনিট সিজালেই হৈ যায় এইটো পটককৈ। আৰু ইমানতে মই আৰু অকণমান দেৰি থ'ম। তাৰপিছত এইখিনি মই ছাৰ্ভ কৰিম খাবলৈ গৰম গৰম ভাতৰ লগত। আপুনি এইখিনি বনাই কেনে আলু পিটিকাৰ লগতো খাব পাৰে, আলুৰ লগত পিটিকা কৰি। ইয়াতে মই কেঁচা ধনিয়া দি দিছোঁ সোৱাদৰ কাৰণে। ধনিয়া দিলে এনেও ভাল লাগে যিকোনো খানাতে। আৰু এতিয়া হৈ গ'ল 1 মিনিট গেছতে থ'ম। তাৰপিছত আপোনালোকক ছাৰ্ভ কৰি দেখুৱাম। আৰু আপুনি এইটো ভাজি নাখালেও পাতত দি কেনেও খাব পাৰে জুইত। মই নিমখটো টেষ্ট কৰি চাইছোঁ, ঠিকেই আছে। এইটো পাতত দিও খায় বহুতে, তেনেকৈও ভাল লাগে। এতিয়া মই ছাৰ্ভ কৰি আপোনালোকক দেখাই দিছোঁ। এয়া দেখিছেনে, বহুত ধুনীয়া লাগিছে দেখিবলৈ, আৰু খাবলৈও বহুতেই টেষ্টি আছিল, আৰু গোন্ধ বহুত ধুনীয়া। আপুনি শুকতি মাছ বনালে বহুত দূৰলৈকে গোন্ধাই থাকিব। আপুনি এদিন এনেকৈ এইটো খাই চাবচোন, আৰু বজাৰত বিচাৰিলে পাবই। এইটো ভিডিঅ' ইমানেই আছিল। বাই বাই।